নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আহক বন্ধুসকল আমি আমাৰ ভিডিঅ'টোত আগবাঢ়ি যাওঁ। ভৈৰৱকুণ্ড চাওঁ কি চাওঁ আহক 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 যাওঁ আহক ভিডিঅ'টোত সোমাই যাওঁ। বালিমুখ আহি পালোঁ ভৈৰৱকুণ্ডৰ বালিমুখ এনেকৈ আৰু বালিমুখত আহি পায়ে আমি অলপ পিছত গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে এখন ইয়াত ওলমি থকা দলং, যিখন দলং ইয়াত বহু পুৰণি। ইয়াত ভূটানত পৰে নে ইণ্ডিয়াত পৰে মই নাজানো, কিন্তু বালিমুখত আছে। চাওক আৰু মজা লওক কেনেকুৱা এই দলংখন। ইয়াত জানুৱাৰী ডিচেম্বৰ মাহত বহুত পিকনিক খোৱা লোক আহে আৰু ইয়াত ফুৰি যায়। চাওক দলংখনৰ উপভোগ কৰক। এতিয়া আপোনালোকক দেখুৱাবলৈ লৈ যাম এটা বুদ্ধদেৱৰ মূৰ্তি থকা এটা স্তূপ, যিটো স্তূপ কি বুলি কয় মই নাজানো, আপোনালোকে জনাব যদি জানে যে এইটো চাওক য'ত নেকি বুদ্ধদেৱৰ মূৰ্তি আছে আৰু এটা স্তূপ বনাই থোৱা আছে। ইয়াত কি কৰা হয়, পূজা দিয়া হয় নেকি নাজানো। ইয়াত পূজা দিয়া দান পাত্ৰ বুলি লিখা আছে। চাওক এইবিলাক মূৰ্তি কি বুলি কয় মই নাজানো, আপোনালোকে জনাব। আৰু চাওক এইটো কি বস্তু, সেইটোৱে ওপৰত থকাটোৱে বুদ্ধদেৱৰ মূৰ্তি য'ত গ্লাছৰ ভিতৰত ৰখা হৈছে। আৰু এনেকৈয়ে আৰু চাওক নাকি, চাওক এনেকৈ ভৈৰৱকুণ্ড বালিমুখ কিবাকিবি চাই ঘৰলৈ বুলি উভতিলোঁ। এখন প্ৰাকৃতিকৰ সৌন্দৰ্যৰ মাজে গছৰ মাজে চাওক কি সৌন্দৰ্য। এয়াই কয় প্ৰকৃতি থাকিলে কি নাই, কিমান ধুনীয়া পৰিৱেশ। চাওক এনেদৰে ঘৰলৈ যাওঁ, আপুনিও যাওক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। বাই বাই।